আজি আমি ইয়ালৈ উদ্দেশ্যটো হ'ল এটা অতি বহুত মহৎ উদ্দেশ্যলৈ আমি ইয়ালৈ আহিছোঁ। আমাৰ বেবী বৌ আৰু এই বাবা দা এখেতলোকৰ আজি এনিভাৰ্চাৰী মানে 3 বছৰ আজি তেওঁলোকৰ বিবাহৰ অতিক্ৰম হৈছে আৰু লগতে একেই ডেটতে বেবী বৌয়ে আজি 29 বছৰত ভৰি দিছে। এই দুটা ডেট হৈ গ'ল আৰু ইয়াতে ইমান ধুনীয়া মেচিং হৈছে। আমাৰ CRSF আজি 50 বছৰ অতিক্ৰম কৰিছে। এই গোটেই 3টা ডেট মানে আমি একেলগে পাই ইমান সুখী হৈছোঁ আৰু তেওঁলোকক জন্মদিনৰ আৰু আজি মেৰিজ এনিভাৰ্চাৰী অলেখ শুভকামনা যাচিছোঁ। ডিষ্টাৰ্ব নকৰিবা। এতিয়া আমি ৰশ্মি মেডামৰ ওচৰলৈ যাবলৈ ওলাইছোঁ। ৰশ্মি মেডাম, আপুনি তেওঁলোকৰ জন্মদিন আৰু এনিভাৰ্চাৰীৰ বিষয়ে আপুনি কি ক'বলৈ বিচাৰিব? ৰশ্মি মেডাম আপুনি দুআষাৰ কওক। আমাৰ কেমেৰা চালু আছে। আমি মন্দিৰ ওচৰলৈ যাব লাগিব। আমি ধুনুৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ। ধুনুৱে এওঁলোকক কি ক'বলৈ বিচাৰিব? ধুনু, তোমালোকে তুমি আংকলৰ আজি কি ক'ব বিচাৰিবা? অলপমান জোৰকৈ, অকণমান জোৰকৈ কোৱা। আমি এতিয়া বাবা দাৰ ওচৰলৈ যাবলৈ ওলাইছোঁ। বাবা দাৰ ওচৰলৈ বাবা দা আপোনাৰ 3 বছৰ মানে আপোনালোকে 3 বছৰ এতিয়া অতিক্ৰম কৰিব আজি ডেটত। আপোনাৰ অলপ অনুভৱ মানে কি ক'ম, বহুতে মানে স্পেচিয়েল দিন আজি এনেকুৱা এটা মুহূৰ্তত এনেকুৱা এটা স্পেচিয়েল জেগাত মুম্বাই জুহুবিত যেনেকুৱা মানে জেগাত আমি একত্ৰিত হৈ এইটো মানে ফাংচনটো ইভেণ্টটো মানিবৰ কাৰণে মানে বহুত সুখী হৈছোঁ। আৰু কি ক'ম, এনেকৈ আপোনালোকে আশীৰ্বাদ কৰক আৰু যাতে এনেকৈ 30 যিমানলৈকে ভগৱানে ৰাখে সিমানলৈকে সুখে শান্তিয়ে আমাৰ সংসাৰী জীৱন আগবাঢ়ি যায়। আমি জানিবলৈ বিচাৰিম আপুনি বেবী বৌৰ লগত যিখিনি আপুনি 3 বছৰ কাল মানে বিতালে তাত আপোনাৰ অনুভৱ কি? অনুভৱ মানে যিটো মানে আপোনালোকৰ অনুভৱটো আমি সেইটো জানিব বিচাৰিম। তাৰ কোনো মানে হেৰি নাই, আনকাউণ্টেবল অনুভৱ মানে কাউণ্ট কৰিব নোৱাৰি। বহুত ধুনীয়া অনুভৱ হয়। আমি পোনপটীয়াকৈ বেবী বৌৰ ওচৰলৈ যাবলৈ বিচাৰিম। আপুনি বাবা দাৰ লগত মানে এই 3 বছৰ আপুনি কেনেকুৱা অনুভৱ হৈছে আমি জানিব বিচাৰিম।